আজি আমাৰ মৰণা মাৰিব তাকে এইফালে এয়া ধান উলিয়াই আছে আমাৰ আকৌ ডাঙৰি হিচাপেহে থয় দেই এইফালে আকৌ লাল বাবুৱে কঢ়িয়াই আছে সি আকৌ ভিডিঅ' কৰিলে যিমান বেয়া পায় সিমান ছাপৰ্টো কৰে বাৰু মাহঁতেও এইফালে কঢ়িয়াই আছে কাষৰে খুৰা ঘৰত মাৰিব আমাৰ চোতালৰ অৱস্থা দেখিছেই নহয় গোটেইখন শিল বালি হৈ আছে সেইবাবে মাহঁতে মৰণাত লাগিছে আৰু মই মোৰ কামত মোৰ কাম কি আৰু জানেই নহয় মই মৰণাত নালাগো বাৰু সিহঁতে লাগিব মা আৰু বাকী খুৰাহঁত তিনিজনমান লাগিব আৰু মোক সেইকাৰণে ভাততে লাগিবলৈ দিছে আৰু ক'বলৈহে ভাত বুলি নহয়নে বাৰু কিমানখিনি যা যোগাৰ কৰি মানে বনাব লাগে নহয় জানো বাৰু গোটেইখিনিতো দেখুওৱা নহয় মইতো অকণমান দেখাওঁহে তাৰ মাজতে কিবা এটা ধোৱা পখলা থাকি তেনেকৈয়ে গোটেইখিনি কৰি মেলিহে ভাতকেইটা খোৱা হয় খাওঁতে কিন্তু সময়ে নালাগে কিন্তু কৰোঁতে যে 2-3 ঘণ্টা লাগে কিয় বাৰু ক'বচোন কমেণ্ট এটা কৰি মই কিছুমান কথা এনেকৈ ভাবি থাকোঁ দেই খাবলৈ ইমান মানে কম সময়ত হৈ যায় আৰু খাবলৈকে ইমান কষ্ট কৰি 2-3 ঘণ্টা লাগিয়ে থাকিব লাগে এইফালে আকৌ তেলখিনি গৰম হোৱাৰ পিছতে হালধি নিমখ সানি থোৱা মাছখিনি বোলো ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ অকণমানকৈ আৰু দেখাই দিছোঁ আৰু তাৰপিছতে মোৰ বঢ়িয়াকৈ মাছ ফ্ৰাই কৰা হৈ গ'ল মাছখিনি দেখি কিন্তু মাজুবালৈ মনত পৰিছে ইয়াতো কাৰণ এটা আছে বাৰু বাদ দিছোঁ এইফালে মাছ ভজা কেৰাহীখনতে পিঁয়াজ জলকীয়া ধুনীয়াকৈ দি দিছোঁ আজি আৰু মই দেখাম দেই একদম চিম্পুলকৈ বনাম হ'লেও দেখাম তাৰপিছত বিলাহীখিনি দিলোঁ আৰু এইখিনি মানে মই একদম নাইকিয়া হোৱালৈকে ধুনীয়াকৈ ভাজি থাকিম বিলাহীখিনি এনেকৈ অলপ হেৰিকৈ থাকিলে আমাৰ মায়ে খাই খুব বেয়া পায় তাৰপিছতে ধুনীয়াকৈ আলুখিনিও দি দিছোঁ আৰু মাছত আলুখিনি এনেকৈ কাটিলেহে মই ভাল পাওঁ খাই সেইকাৰণে এনেকৈ মানে অলপ দীঘলীয়া টাইপত দি দিছোঁ আৰু এইখিনি আকৌ ভাপত সিজাই থাকিম সিজাই একদম ধুনীয়াকৈ সিজি যাব তাৰপিছত এতিয়াই কৈ দিম নেকি চাই যাওক ভিডিঅ'টো আকৌ তাৰপিছত ক'ব আমিতো খাই বৈ আজৰি হোৱাৰ পিছতহে বাৰু ভিডিঅ'টো দিম আৰু ধুনীয়াকৈ সিজি হোৱাৰ পিছত নিমখ হালধি দি মানে গোটেইখিনি কৰি খাবলৈ কাৰণে ৰেডি কিন্তু এনেকৈ কালাৰটো ইমান ধুনীয়া হৈছে ভিডিঅ'ত কিন্তু কিয় জানো এনেকুৱা ওলাইছে এইফালে আকৌ মোৰ দালিও উতলি আছে ধনিয়াখিনি দি দিছোঁ হৈ গ'ল আৰু আকৌ আলহী আহিছে বুলি কৈছিলোঁ নহয় এইফালে এয়া চাহৰ যোগাৰ কৰিলোঁ চাহ দিলোঁ আলহী মানে এয়া মাজুবাৰ শাহুৱেক দুইজনী বিয়নীয়ে একেবাৰে তামোল খাই আছে দেই অকণমান দেখাইছোঁ আৰু মৰণা এইফালে মাৰিয়েই হ'ল মই আহিবই পৰা নাছিলোঁ আজি কিন্তু কেমেৰামেন বেলেগ দেই দেখাম ৰ'ব এইয়া আমাৰ পোৱালি আজি কেমেৰামেন সি সেইকেইটা ভিডিঅ' কৰিছে আৰু এয়া তাৰ উৎপাত চাওক অকণমান বগা আমি এনেকৈ ক'লা ফটোত বগা কৈ দিয়া হয় কি আছে মানুহে কি ক'ব খোলা চাহ দাঁতকেইটা চা মাজত নেদেখুৱাখিনি বাদ দিছোঁ আৰু দেই মাহঁতো গ'লগৈ আজিলৈ এৰিছোঁ